Good morning guys. মই আজি আৰু এটা vlog লৈ আহিছোঁ। আজি vlogটো ষ্টাৰ্ট কৰিছোঁ মানে আমাৰ মিষ্টাৰে বনোৱা খিচিৰি। মানে এতিয়ালৈকে একো খোৱা নাই। মই গা পা ধুওঁতে অলপ দেৰি হ'ল। তো মানে আজি 3 দিন যিহেতু খোৱাহে, কিন্তু হ'লেও আজি পাকঘৰত নোসোমাওঁ। কিন্তু মানে এইখিনি হ'ল তেওঁ বনোৱা খিচিৰি দেই। মানে ৰং চং নাই আৰু বেচেৰা নবনোৱা মানুহে যে ইমানখিনি যে বনাই দিছে ন। আৰু মই মানে সুদাকৈ খাব নোৱাৰোঁ, একো ভাজিবলৈতো এতিয়া ক'ব নোৱাৰোঁ, গতিকে ভুজিয়াকৈ দি লৈছোঁ, জ্বলা ভুজিয়া, নহ'লে খাব নোৱাৰোঁ মানে। টেষ্ট কৰি চাওঁ। ঠিকে আছে নিমখ ভাজি। এতিয়া মই এইখিনি পটাপট ফিনিছ কৰি লওঁ, তাৰপাছত আপোনালোকক দেখাম আজি আৰু কিবা। আজি মানে আমি এইটো টেমা, এইটোত মানে মই ফুল ৰুবৰ কাৰণে এনেই আছিলে টেমাটো, তো ফুল ৰুবৰ কাৰণে ভিতৰত ইনডোৰ প্লেণ্ট ৰুবৰ কাৰণে অলপ ডেকৰ কৰিম। এতিয়া বস্তু আনোগৈ ডেকৰ কৰিবলৈ, আমাৰ দোকানতে আছে, তাৰ পৰা আনোগৈ। মানে মৰাপাটৰ ৰছী হয়, এইটো দিম আৰু মানে বেনী টাইপত গাঁঠি ল'ম। তাৰপাছত আৰু এইটো হোৱাইট কালাৰ এটা আছিলে, এইটো বেনী গাঁঠি মাজত দি দিম। তাৰপিছত আঠা লগাই দিব লাগিব। এইধৰণে মই টেবুলখনৰ তলত থৈ 3ডাল এনেদৰে বেনী গাঁঠি লৈছোঁ, যেনেকৈ চুলি বেনী গাঁঠে, আৰু গাঁঠিব লাগিব। এতিয়া ইয়াত ফেব্ৰিকল অলপ লগাই লওঁ ছাইডত। প্ৰথমতে ক'ত লগাওঁ, এই ইয়াতে লগাওঁ। লগ যাও। ফাইনেলি এডাল লাগিছে আৰু গোটেইটো তেনেদৰে লগাই ল'ব লাগিব। এতিয়া ভালেডোখৰ হৈ গ'ল, লাষ্টত অলপ আছে। কেনেকুৱা লাগিছে বাৰু দেখিবলৈ, গোটেইটো হ'লে গম পাব কেনেকুৱা লাগিছে। অলপ আছে আৰু ফাইনেলি হৈ গয়া। তলৰটো মানে মুখনিখন দিম, গতিকে তলত নিদিলেও হ'ব। এইটো হৈ গ'ল ছাইডটো, ইয়াত আৰু কিবাকিবি লগাই দিম। চ' ওপৰত মানে আৰু এটা হোৱাইট কালাৰ আছে, এইটো লগাম। এতিয়া ওপৰডোখৰত এইডোখৰত এইটো লগাম, হোৱাইট কালাৰ হয় অলপ। এইটো মানে পেনী নাগাটো, এনেই চিম্পুলকৈ লগাই যাম। এতিয়া এইটোও হৈ গ'ল, হোৱাইট কালাৰ দি দিলোঁ ছাইডটো। এতিয়া ইয়াত আৰু কিবাকিবি মণিমুক্তা লগাই, এইখিনি কিবাকিবি ষ্ট'নছ এৰা কিবাকিবি আছে মোৰ ওচৰত। কি লগাওঁ জানো, চাওঁ। এইকেইটা আঁতৰাই লওঁ। মাজে মাজে চিলাই কৰি থাকোঁ, সেইটো কাৰণে এইবিলাক বস্তু আনি থৈছোঁ। মানে
এইটো ধুনীয়া লাগিছে ন, এইটো লগাই দিলে ভাল লাগিব। চাওঁ কোনটো লগাওঁ। তো মই এইকেইটা ষ্টোন চিলেক্ট কৰি লৈছোঁ, এনেদৰে ফুলৰ দৰে সজাই দিবলৈ। এনেকৈ চাৰিটা চাৰিও চাইডে থৈ সোঁ মাজত এই হোৱাইটটো দি দিব লাগিব। এনেধৰণে ফুল বনাই দিব লাগিব। এইটো এটা ফুল বনালোঁ, হৈ গ'ল। ধুনীয়া লাগিছে নাই বাৰু? এনেধৰণে আৰু দুটামান লগাই দিম ফ্ৰণ্ট চাইডে। ফাইনেলি হৈ গ'ল আৰ্ট এণ্ড ক্ৰাফ্ট। কেনেকুৱা লাগিছে বাৰু? ধুনীয়া লাগিছেনে? কিউট কিউট বস্তু মানে বহুত ভাল লাগে মোৰ বনাই। আপোনালোকেও বনাব পাৰিব এইবিলাক মানে এনেদৰে সজাবলৈ। এইটোতো সাধাৰণ এটা টেমা আছিল। এনেকুৱা ধৰণৰ টেমা বহুত থাকে, সকলোৰে ঘৰত থাকে। পেলাই দিবলৈও বেয়া লাগে, তো ধেৰ টেমা হৈ যায় বস্তুবিলাক। আজিকালি কিবা কিবি আনিলে সেইবিলাকতো টেমাতে দিয়ে। তো সেইবিলাকত এনেধৰণে ধুনীয়াকৈ সজাই মেলি অলপ ডেক'ৰেশ্যন কৰি যাব পাৰে। এতিয়া মানে ইয়াক তলফালে ফুটা কৰি, মইতো যিহেতু ফ্লাৱাৰ পট বনাম, গতিকে তলফালে ফুটা কৰি পিনি ইয়াত ৰুম, মানে মই এতিয়া স্নেক প্লেণ্ট ৰুম বলক সেইটো চাওঁ। এতিয়া মানে পিছফালৰ পৰা মই টাবটোত দিবৰ কাৰণে মাটি আনোগৈ। আমাৰ পিছফালে আছে মানে নতুন মাটি পেলাই থৈছিলে, শুকান হৈ গ'ল এতিয়া। সেইবিলাক ভাল আৰু দিবলৈ। কেইডোখৰমান এই মগটোতে লৈ যাওঁ, মগটোতে মিক্স কৰি ল'ম সকলোবিলাক। তাৰ পাছতহে টাবটোত দিম, নহ'লে লেতেৰা লাগি যাব ছাইডত। এতিয়া আৰু মানে লগত দিম অলপ কোকোপিট। মই এইখিনি আগতীয়াকৈ আনি গোটাই থৈ লৈছোঁ, মানে সৰহকৈ থৈ লৈছোঁ, কেতিয়াবা ফুল ৰুবলৈ হ'লে লাগে। কোকোপিটটো দিলে মানে পানীটো মানে থাকে, কোমল হৈ থাকে। আৰু অলপ কেঁচুসাৰৰ পেকেট এটা থৈ লৈছোঁ, লাগে, খুব প্ৰয়োজন হয়। তাৰপাছত আনিলোঁ অলপ বালি। বালিও আমাৰ ঘৰতে আছে বাৰু, হাৰ্ডৱেৰ দোকান যিহেতু নেকি সেইবিলাকো দিয়ে। তো গোটেইখিনি মিক্স কৰি ল'ব লাগিব। তাৰ পাছত আমি তাত ৰুমগৈ। এতিয়া মানে মই এইটো স্নেক প্লেণ্টৰ মানে অকণমানি পুলি এটা ওলাইছে, এইটোকে উঘালিবলৈ চেষ্টা কৰিম। বহুত শুকাই আছে, পানী দি পিনি। তাৰপাছত এইটো নিম। এইটো হৈ গ'ল, ইয়াত ৰুই দিলোঁ। বাছেনে নাবাছে জানো। এইখন মুখনিখন ৰেডি কৰি লৈছিলোঁ মই, মানে তলত যাতে পানী দিলে তলফালে মানে তলত পৰি নাযায়, তাতে জমা হৈ থাকিব। কেনেকুৱা লাগিছে বাৰু? ফাইনেলি হৈ গ'ল। ফাইনেলি এতিয়া দেখিবলৈ ধুনীয়া লাগিছে। মই এটা মোৰ মানি প্লাণ্ট হয়, দুইটা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। বাই বাই।